हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু মোৰো ভালে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই এটা ইনহেলাৰৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছো এই ইনহেলাৰটোৰ নাম হৈছে এষ্টালিন ইনহেলাৰ এই ইনহেলাৰটো আপোনালোকে কেনেদৰে ব্যৱহাৰ কৰিব ইয়াৰ সাইড ইফেক্ট কি আৰু কি কি অসুবিধাত ব্যৱহাৰ কৰিব সেই সকলোবোৰ জানাম গতিকে বলক ভিডিওটো আৰম্ভ কৰো এষ্টালিন ইনহেলাৰ হয়তো বহুত ব্যক্তিয়ে ব্যৱহাৰ কৰিছে গতিকে এষ্টালিন ইনহেলাৰ ৰিভিউ কেনেকুৱা পাইছে মোক কমেন্ট কৰি জনাব এষ্টালিন ইনহেলাৰ চিপলা কোম্পানী নিৰ্মাণ কৰিছে যাৰ এমআৰপি হৈছে 157.85 আৰু এই এষ্টালিন ইনহেলাৰত এটাই কম্পোজিশন আছে সালবুটামল 100 mcg ডোজ এই কম্পোজিশনটো এষ্টামেটিক কফত দিয়া হয় অৰ্থাৎ হাপানিছ বেমাৰত দিয়া হয় হাপানি বেমাৰত যি ব্যক্তিৰ কাহ হগনাৰ হৈ থাকে ঠাণ্ডাৰ দিনত গৰমৰ দিনত সকলো সিজনতে কাহ হয় কাহটো উলাই নাহে বুকুত কফ জমা হয় বা উশাহ লোৱাত কষ্ট হয় তেনে লোককে এষ্টালিন ইনহেলাৰ দিয়া হয় চিকিৎসকে এষ্টামেটিক কফ থকা লোককে এই এষ্টালিন ইনহেলাৰটো দিয়ে যি লোকে কথা ক'ব নোৱাৰে উশাহ ল'ব নোৱাৰা হৈ যায় কাহৰ ফলত তেওঁলোককে এই এষ্টালিন ইনহেলাৰটো ব্যৱহাৰ কৰিব দিয়া হয় এষ্টালিন ইনহেলাৰৰ বেলেগ একো সাইড ইফেক্ট নাই তথাপিও এষ্টালিন ইনহেলাৰ ব্যৱহাৰ কৰাৰ পিছত হয়তো আপোনাৰ মাথা ঘূৰাব পাৰে দুৰ্বল হ'ব পাৰে তেনেকুৱা যদি লক্ষণ আপোনাৰ তাত দেখা দিয়ে তেতিয়া হলে আপোনালোকে লগালগ ডক্টৰৰ পৰামৰ্শ লওক আৰু ডক্টৰে কোৱা মতে ব্যৱহাৰ কৰক যদি আপোনাৰ কিবা সাইড ইফেক্ট হৈছে তথাপিও ডক্টৰক সুধক আৰু ডক্টৰক সুধি আপোনালোকৰ ল'ৰা ছোৱালীকো দিব পাৰে গতিকে এই ইনহেলাৰটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক ইনহেলাৰটোৰ ওপৰত এখন ঢাকনি আছে মই স্ক্ৰিনত দি দিছো এইখন খুলি ল'ব আৰু ব্যৱহাৰ কৰাখিনি মই ইয়াতে এটা ভিডিও দিছো যেটো তাত বুজাই দিব ইয়াতে আপোনালোকে চাই ল'ব পাৰে মানুহজন পুৰা ষ্ট্ৰেট সিধা হ'ব তাৰ পাছত আপোনালোকে উহাটো পাস কৰি পেলাই ঢাকনিখন খুলি পেলাই মুখত হুমাব আৰু ডক্টৰে দিয়া মতে আপোনালোকে ব্যৱহাৰ কৰিব গতিকে ভিডিওটো ফুল চাওক খিনি কথা মই আপোনালোকৰ লগত শেয়াৰ কৰাৰ কাৰণ হৈছে মই যিখিনি জানো যিখিনি মই গম পাওঁ সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিছো যদি এই ভিডিওটো আপোনালোকৰ কাৰণে কিবা অলপ উপকাৰী হৈছে তেনেহলে প্লিজ ভিডিওটো লাইক কৰি দিব কমেন্ট কৰি দিব আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো ক্লিক কৰি দিব গতিকে আজিলৈ বাই বাই পিছত নেক্সট ভিডিওত আকৌ লগ পাম